নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম SMS কেনেকৈ ব্লক কৰা হয় আৰু কেনেকৈ আনব্লক কৰা হয় এণ্ড্ৰইড মোবাইলত। প্ৰায় সময় আমাৰ হৈ থাকে SMS আহি আমাক বহুত ডিষ্টাৰ্ব কৰি থাকে, ফাল্টু SMS-বোৰে বা যিকোনো এজন ব্যক্তিয়ে ফাল্টু SMS কৰি থাকে, সেইটো আমি কেনেকৈ ব্লক কৰিব পাৰোঁ আৰু যদি ব্লক কৰিছোঁ তেন্তে কেনেকৈ আনব্লক কৰিব পাৰোঁ তাৰ বিষয়ে আজি আমি শিকিম। প্ৰথমে আমি আমাৰ মেছেজৰ এপ্লিকেশ্যনটো অ'পেন কৰিব লাগিব। ব'লা আমি মোবাইলৰ স্ক্ৰীনত এপ্লিকেশ্যনটো অ'পেন কৰোঁ। আমাৰ মোবাইলৰ এপ্লিকেশ্যনটো অ'পেন কৰিলোঁ SMS-ৰ। এতিয়া SMS যিটো আপোনাক বহুত বেছি অসুবিধা দি আছে, সেইটো আপুনি প্ৰথমে ছিলেক্ট কৰিব লাগিব। ওপৰত ছিলেক্ট অপশ্যনতে ছিলেক্ট কৰি তাৰপিছতে তলতে দিয়া আছে ব্লক এড টু ব্লক, ইয়াতে আমি ক্লিক কৰিলে সেইটো ব্লক হৈ যাব। আৰু ইয়াতে দিয়া আছে যে আপুনি ব্লক কৰা মেছেজটোৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। SMS আহিলে হাইডত আপুনি দেখা পাব আৰু কলো বন্ধ হৈ যাব, কলো দেখা পাব। তো এতিয়া আমাৰ ব্লক হৈ গ'ল SMS, যিটো আমি ব্লক কৰিব বিচাৰিছিলোঁ। তাৰপিছতে আপুনি সেই ব্লক কৰা মেছেজটো কেনেকৈ আনব্লক কৰিব, যদি আনব্লক কৰিব ইচ্ছা আছে তেন্তে সেইটো কেনেকৈ আনব্লক কৰিব, ওপৰতে অল অপশ্যনটোতে ক্লিক কৰি তাৰপিছত ব্লক অপশ্যনটোতে ক্লিক কৰি তাৰপিছতে ব্লকৰ পৰা মেছেজটো ডিলিট কৰি দিব। তাৰপিছত ইয়াৰ পৰা ওলাই যাব আপোনাৰ ব্লকত থকা মেছেজটো আৰু তাৰপিছতে পৰৱৰ্তী সময়তে সেই নম্বৰৰ পৰা মেছেজ আপোনাৰ মোবাইলত আহিব। ধন্যবাদ। এনেধৰণৰ টেকনিকেল ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।